পুলিচে আহি তোক মানা কৰিছে বিৰিনাৰ লগত কথা পাতিবলৈ বাছ ষ্টেণ্ডৰ ৰমিঅ তই চলা নিজে বুৰ্বক নে মোক বুৰ্বক বুলি ভাবিছ হা আৰে মই MLA হয় MLA মনোৰঞ্জন লক্ষীৰঞ্জন অধিকাৰী মোৰ নাম তাতে নকওঁ কিয় যে বিৰিনাৰ লগত কথা পাতিবলৈ গৈ তই এপাত কাম তলিয়ে চৰকাৰী আহিছ আৰু এতিয়া তই তাইৰ সন্মুখলৈ যাবলৈ তোৰ সাহস হোৱা নাই আৰে নহয় মেলেকা মই তোক সঁচা কথাটোৱে কৈছোঁ এটা পুলিচে আহি মোক দম দি দিলে নহয় আৰু কি কৈছে জানো বিৰিনাৰ পৰা দূৰত থাকিবি আৰে মোৰ মূৰত পিষ্টল লগাই দিছে জানো পিষ্টল কি সাংঘাতিক ঘটনা আহে বিৰিনাৰ লগত বডিগাৰ্ড লৈ ফুৰে নেকি তেনেহ'লে তোৰ হৈছে দেই মোৰ মাথাটোৱে কাম কৰা নাই ইমান দিনৰ পাছত কেনেবাকৈ তাৰ লগত কথা পাতিব পাইছিলোহে কিন্তু এতিয়া হয় মেলেকা বিৰিনাই কিন্তু মোক আৰু এটা কথা কৈছে তাই বোলে মোক লগ পাই ভাল লগা বুলিও কৈছে তাই তোক লগ পাই ভাল লগা বুলি কোৱা নাই তই যিটো চেহেৰা লৈ গৈছ সেই চেহেৰাটোক লগ পাই ভাল লগা বুলি কৈছে গতিকে এইবাৰ তই আচল চেহেৰা দেখুৱাব লাগিব তই ঠিক কৈছ তই কিন্তু এতিয়া সেই পুলিচটো আহি গ'ল নহয় আৰু কি কৈছে জানো ক'ৰবাত বোলে কিবা এটা ডাঙৰ খেল চলি আছে ডাঙৰ খেল এই MLA গাঁৱৰ খেলত চেম্পিয়ন আছিলোঁ মই চেম্পিয়ন কি খেলত মানে হেৰি তোৰ গিলাচ কোনটো আছিল এইবাৰৰ সেইটো নে এই সিফালৰটো মোৰ খেলৰ কথা বাদ দে এই কেনেকুৱা খেলিছিলোঁ মই ক্ৰিকেট সেইটো না হয় না সেই যে বৌলিং সেইটো না তেন্তে কি এইটো যে এনেকে যে দিয়ে যে তেৰি বুজা না নাই লুডু খেলো মই লুডু খেলৰ চেম্পিয়ন মোৰ খেলৰ কথা বাদ দে তই বিৰিনাৰ কথা ভাব মই যিমান দূৰ গম পাইছোঁ বিৰিনাৰ ওচৰলৈ কোনোবা ল'ৰা আহিলে পুলিচটোৱে দিগদাৰ কৰিব কিন্তু এই পুলিচটোক কোনে এই কামত খটুৱাইছে সেই কথাটো বিৰিনাহে গম পাব না তোক কিয় লাগে তোক আৰু তই যেতিয়াই তেতিয়া আমাৰ ৰুমত নক নকৰাকৈ সোমাই আহ যায় আৰে তহঁতৰ ঘৰত ভাড়াত থাকোঁ বুলিয়ে আমাৰ কিবা প্ৰাইভেচি বোলা বস্তুটো নাই নেকি হা যা এতিয়া যা আমি অলপ দৰকাৰী কথা পাতি আছোঁ পিছত আহিবি যা হ'ব যাওঁ মোৰো বহুত কাম কৰিবলৈ আছে ইনষ্টাগ্ৰামৰ কাৰণে নতুন ভিডিঅ' বনাবলৈ আছে মই মাত্ৰ বিৰিনাৰ নামটো শুনিহে সুধিবলৈ আহিলোঁ পাতি থাকক দৰকাৰী কথা যাওঁ মই বিৰিনাৰ নামটো শুনি আহিলি মানে মোৰো বিৰিনা নামৰ ফ্ৰেণ্ড এজনী আছে আচলতে ঠিক ফ্ৰেণ্ড নহয় ইনষ্টাগ্ৰামতে চিনাকি তাইও মোৰ ভিডিঅ'বোৰ লাইক কৰে আৰু ময়ো তাইৰ ফটোবোৰ লাইক কৰি দিওঁ মাজে মাজে কথাও পাতোঁ হয় নেকি চাওঁ কোনজনী কিয় দৰকাৰী কথা পাতি আছিল দেখোন পাতক আকৌ তেৰিকা এই যে দৈৱকীয়তাৰ সৰু কথাত লাগি থাকে দেই ঐ কনা তই কোনজনী বিৰিনাৰ লগত কথা পাত নহ'ব আৰু আপুনি ইমানকৈ বেলেগ ছোৱালী কিয় চাই থাকে মই দেখোন আছোঁ মানে মইতো বিৰিখৰ বাবে নহয়তো আচলতে মোৰ হে कुछ होता है প্ৰেম ভাৱ এটা আহি আছে মোৰ হে কি আপোনাৰ তেনেহ'লে এইজনী বিৰিনা সেইজনী নহয় এইজনীৰ লগত আপোনাৰ অকণো মিল নাই কৈছা না মোৰ দৰে হেণ্ডছম তচবতীয়া ডেকা ল'ৰাৰ লগত কোন বিৰিনা মিলে চাওঁ ফটো দেখুওৱা চাম চাওক এইখন এইটোৱেই আৰে এইজনী মাই গড দৈৱকী আৰে তই থিয় হৈ আছ কিয় বনা মানে যা বঢ়িয়াকৈ একাপ চাহ বনা আজি দৈৱকীয়ে চাহ খাই যাব মাৰি দে চাহ কিয় তই চাবি আজি প্ৰথম মাৰি ভাত খুৱাম মই ঠিক কৈছ বঢ়িয়া আৰু লগতে লাগিব আইচক্ৰীম কাৰণ আমাৰ দৈৱকীয়ে ভেনিলা আইচক্ৰীম খাই ভাল পায় হয়নে হয় কিন্তু নহয়
মানে মানে আইচক্ৰীমটো হয় কিন্তু কামটো নহয় মই আপোনালোকক অকণো সহায় নকৰোঁ আৰে তই আমাক সহায় নকৰিলে কোনে কৰিব কচোন তই পকি ক না তই বিৰিণাৰ বিষয়ে কি জান আচ্ছা তই মোক এটা কথা কচোন তাইৰ কেনেবাকৈ এই বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড আছে নেকি থাকিবও পাৰে আপোনাক কিয় লাগে MLA তাতকৈ দেখোন আপোনাৰহে উৎপাতটো বেছি আৰে MLA দা তোৰ আৰু মোৰ বাবে বন্ধুৰ নিচিনা নহয় নেকি কচোন চাচোন চা মানুহজন প্ৰেমত একেবাৰে বৰবাদ হৈ গৈছে তই কি বৰবাদ নাকান্দিবি চকুমানি মুচ চকুমানি মুচ বিৰিণাক নাপালে এই MLAৰ জিন্দগী দেখি কি লাভ হ'ব এই বন্ধু তই মোক বিদায় দে মই যামগৈ হে ৰাম আৰে MLA এইবোৰ আপুনি কি কৰিছে আৰে তই মোক কিবা এটা কৰিব নহয় ঐ কি চাই আছ দেখা নাই MLA এটা মৰিবলৈ ওলাইছে কিবা এটা কৰ কি কৰি আছ কৰ ৰ'ব বিৰিণাৰ কোনো বয়ফ্ৰেণ্ড নাই ৰক্ষা দে আৰু মই যিমান দূৰ জানো তাই ঘৰৰ মতেহে বিয়া হ'ব মানে তাই দেউতাকে চাই দিয়া ল'ৰাৰ লগতহে বিয়া হ'ব তাইৰ বাবে দেউতাকেই সকলো হয় নেকি তাৰ মানে কেছটো বেলেগ তাৰ মানে এতিয়া ছোৱালী পতাই লাভ নাই পতাব লাগিব ছোৱালীৰ বাপেক মৰম দিলে মৰম পাবা বেদনা দিলে যাতনা পাবা ধন টকা পইচা সা সম্পত্তি সকলো মিছা সকলো খন্তেকীয়া সেয়েহে উন্মাদ ৰঞ্জন হাজৰিকাৰ ব্যৱসায়ৰ বেছিভাগ টকাই মই দান দক্ষিণাতেই খৰচ কৰোঁ এই ধৰক ক'ৰবাত যদি স্কুল ক'ৰবাত অনাথ আশ্ৰম ক'ৰবাত আকৌ নাৰী মুক্তি কেন্দ্ৰ আচলতে মানুহক সহায় কৰাতেই মোৰ পৰম সুখ নহয়নে ভাগিন ইয়েছ মামা আমাৰ মামাৰ মনটো একদম গাভৰু ছোৱালী গালৰ দৰে কোমল কিন্তু মামাৰ কথা মতে কাম নহ'লে মামাৰ বিৰাট খং উঠে আৰু তেতিয়া মামাৰ মনটো শিলতকৈ কঠিন হৈ পৰে আৰু মামাৰ নামত অসমৰ বিভিন্ন থানাত মামা আমি যে থানাত দমকল বিতৰণ কৰিছিলোঁ এই কথাটো ইয়াত নকলেও হ'ব গতিকে তুমি অকণমান বাহিৰলৈ যোৱা মুকলি হাৱা পানী খোৱা ঠিক আছে মামা মই বাহিৰতে বৰ মৰমৰ ভাগিন সৰুৰ পৰাই মোৰ লগত থাকিয়ে ডাঙৰ দীঘল হৈছে আৰু এতিয়া সিও মোৰ লগত থাকিয়ে এই সমাজ সেৱাৰ কামবোৰ কৰি আছে আচলতে এনেবোৰ কামত ব্যস্ত থকাৰ বাবেই বিয়া বাৰু সংসাৰ এইবোৰ কথা মোৰ চিন্তা কৰাই নহ'ল কিন্তু মাধুৰীমা বাইদেউ যেতিয়া এই প্ৰস্তাৱ দিলে মই আৰু না কৰিব নোৱাৰিলোঁ ঠিকেই কৈছে দাদা প্ৰথমতেতো মান্তিয়ে হোৱা নাছিল মইহে বুজাই বঢ়াই কোনো মতে সৈমান কৰাইছিল কাৰণ মই জানো আমাৰ বিৰিণাৰ বাবে উন্মাদতকৈ উপযুক্ত পাত্ৰ আন কোনো হ'বই নোৱাৰে একদম ঠিক উন্মাদ ডাঙৰৰ বিশাল বিজনেছ আৰু তেওঁ আপোনাৰ স্কুলবোৰ মই নিজেই দেখি আহিছোঁ বিৰিণাৰ ভাগ্যখন কিন্তু সাংঘাতিক দে মামা কি হ'ল মামা তুমি একো কোৱা নাই যে কি ক'ম একো ভাবিয়ে পোৱা নাই ঘটনাবোৰ ইমান সোনকালে ঘটি গ'ল যে মই একো তলকিবই নোৱাৰিলোঁ অৱশ্যে তোমাৰ কথা মাধুৰীমাই মোক কৈছে আৰু আজি তুমি আমাৰ ঘৰলৈ অহাৰ কথাও কৈছে কিন্তু এই সকলোবোৰ মোৰ কিবা সপোন লাগি আছে বিৰিণা এইখন ঘৰৰ পৰা ওলাই যাব সেয়া মই কল্পনাই কৰিব নোৱাৰোঁ আৰু তাই বিয়া দিব পৰাকৈ ডাঙৰ হৈছে বুলি ভাবিব নোৱাৰোঁ সময়বোৰ যেন বৰ বেগাই দৌৰিছে একদম ঠিক কথা কৈছে আংকেল আচলতে আমি সকলো সময়ৰ দাস সেয়েহে আমি সময়মতে সকলো কাম কৰিবই লাগিব গীতাত কিন্তু সময়ক লৈ বৰ ধুনীয়া শ্লোকে ফাঁকি কৈছে গীতাত কৈছে যে সময়ং না হ'ব উন্মাদ হ'ব এতিয়া আমি আচল কথাখিনিহে পাতিব লাগে হয় বাইদেউ দাদা বিৰিণাকতো উন্মাদে প্ৰথম দেখোঁতেই পচন্দ কৰিছে এতিয়া আমাৰ বিৰিণাই বা কি কয় অৱশ্যে তই পচন্দ কৰা ল'ৰা না কৰাৰ প্ৰশ্নই নাহে কাৰণ আমাৰ ঘৰৰ পৰম্পৰা তাই কেতিয়াও না কৰিব নোৱাৰে মই ঠিকেই কৈ আছো নে দাদা মই বিৰিণাৰ লগত কথা পাতিছোঁ তাইও আমি চাই দিয়া ল'ৰাৰ লগতে বিয়াত পৰিম তেনেহ'লে তথাপি মই ভাবোঁ তাই এবাৰ উন্মাদৰ লগত ভালকৈ কথা পাতি লোৱাটো ভাল হ'ব একদম ঠিক কথা আচলতে তেওঁৰ মন মিলাটোহে আচল কথা তেনেহ'লে দেৰি কৰি লাভেই নাই বিৰিণা মই অথনিয়ে মাতিছিলোঁ বিৰিণা এই আমাৰ মৰমৰ ছোৱালীজনী নমস্কাৰ মোৰ নাম উন্মাদ ৰঞ্জন হাজৰিকা আৰে দৈৱকী কি হ'ল আজি মন মাৰি আছ যে কথাটো কি হা বৰ ডাঙৰ চিন্তাত পৰিছোঁ বিৰিণা মানে বিৰিণা বিৰিণা ঐ
বিৰিনাই তোৰ মেছেজৰ ৰিপ্লাই দিলে নেকি আৰু তাই কলেজলৈ কিয় অহা নাই আজি প্ৰায় এসপ্তাহ হ'ল তাক কোনো দেখা দেখিয়েই নাই মানে মোক MLA দাহে ক'লে সি বেচেৰাটো বোলে সদায় বাছ ষ্টেণ্ডত তাইলৈ ৰৈ থাকে কিন্তু নাই তাৰ কোনো খবৰে নাই খবৰ আছে বিৰিখা কিন্তু খবৰটো যে MLA দাক কেনেকৈ দিওঁ তাকেহে ভাবি পোৱা নাই কিবা বেয়া খবৰ আছে নেকি কি এনেকৈ মনে মনে নাথাকিবিচোন কচোন কি হৈছে আপোনাৰ হোৱাটছএপত এখন ফটো দিছিল আপুনি চোৱা নাই ন আৰু আপোনাৰ ফোনটো অফ মই নাই চোৱা তই কথাটো কচোন আচলতে হৈছে কি বিৰিনাৰ বিয়া বিৰিনাৰ বিয়া ঠিক হৈছে কালি ৰাতিয়ে তাই মোক খবৰটো দিলে কিন্তু MLA দাৰ মনটো বেয়া লাগিব বুলি ভাবিহে মই একো কোৱা নাছিলো দৰাজন বহুত ডাঙৰ বিজনেছ মই তাইক ৰিকুৱেষ্ট কৰি ফটো এখনো ল'লো আৰু সেই ফটোখনকে মই আপোনাৰ হোৱাটছএপত দিছিলোঁ বিৰিখা আপুনি চাগে MLA দাৰ কথা ভাবিছে তেওঁ কিন্তু বহুত দুখ পাব মই তাৰ কথাকে ভাবি আছো দেৱকী সি বহুত দুখ পাব তাৰ বুকুখন ফাটি যাব কিন্তু সি কান্দিব নোৱাৰিব জানো মানে কাৰ আগত কান্দিব যাৰ আগত মনৰ কথাবোৰ খুলি ক'ব পাৰিব লাগিছিল তাৰ আগতো নিজৰ চিনাকি দিবলৈ সাহ নকৰিলে MLA দাই বিৰিনাক বহুত ভাল পাইছিল ন বহুত ভাল পাইছিল সি বহুত ভাল পাইছিল সি তাইক বিৰিখা আপুনি এনেকৈ ভাঙি পৰিছে আপুনিতো তই সকলক অকলশৰে থাকিবলৈ দে যা তই বকি যা মই মানে পাহৰিয়ে থাকিলো নহয় মই ক'ত থাকো আমাৰ দৈৱকী আজি বহুত ডাঙৰ খবৰ এটা আনিছে নহয় বিৰিনাৰ বিয়া দৈৱকীয়ে মোক ক'লে ইমান দিনে তোক মই এই কথাটোকে বুজাই আছোঁ যে তাইৰ লগত তই কথা পাতছি না কি হয় কিন্তু তই মোৰ কথাত গুৰুত্ব নিদিলি এতিয়া এবাৰ ভাবিছা তাই তোক ভাল পোৱা দূৰৰ কথা তাই তোক চিনিয়ে নাপায় কিন্তু তাইক জনাব লাগিব মোৰ কথা মোৰ ভাল পোৱাৰ কথা সকলো জানিব লাগিব মেনেদা জীৱনত প্ৰথমবাৰ কাৰোবাক ভাল পাইছিলো জানোনে মা দেউতাৰ মৰম নোপোৱা ল'ৰাজনী
প্ৰথমবাৰ কাৰোবাৰ চকুত মৰম দেখা পাইছিল আৰে জীয়াই থাকিবলৈ কোনো কাৰণ বিচাৰি নোপোৱা ল'ৰাজনে প্ৰথম দেখাতে কাৰোবাক নিজৰ জীৱন নগৰী বুলি ধৰি লৈছিল দিনে নিশাই কেৱল তাইৰ কথাকে ভাবি থকা ল'ৰাজনে আজি তাইক বিয়াৰ খবৰটো পালেই জানো তাইক পাহৰি পেলাব পাৰে আৰে তাই আদৰ হ'বলৈ ওলাইছে বুলিয়ে জানো ইমান দিনে তাইক লৈ দেখি সপোনবোৰ ভাগি পেলাব পাৰে শান্ত বিৰিখ মই শান্ত হ'ব নোৱাৰো মোৰ বিৰিনাৰ বিয়া তাই বিজনেছমেনটোৰ লগত বহুত ডাঙৰ বিজনেছমেন তাই ফটো পঠিয়াইছে জানো চাবি তাৰ ফটো চাবি এয়া চা এইটো নেকি দৰাটো আৰে এই মালটোক তো মই কৰবাত দেখিছো মই ইয়াৰ লগত কথাও পাতিছো দেখিছো মনত পৰা নাই আৰে চালা মনত পৰা এই ইয়াক মই ক'ত দেখিছো মনত পৰা নাই কিয়